হাই গাইজ, তো আজি আমি ভিডিঅ' বনাই যাবলৈ আছোঁ। ক'ত যাম মানে ক'ত যাম আমি কৈ দিবি। এই কমলা বাগান চাই, কমলা বাগান এতে কমলাটো নাই আৰু বৰ্তমান। তো চাওঁ আৰু আগৰ মানে যাই চাওঁ কি হয়। ইখন আমাৰ দলানী বিল বুলি কয়। তো ইখন ব্ৰিজ হয় এটা সৰু সৰু, ইখন এটা ব্ৰিজ। আৰু আগৰ পিনে যাম সেইটো পাহাৰত, পাহাৰটো দেখাই দিয়েতো। তো আমি যাই আছোঁ হাই আগলৈ যোনখন ডাঙৰ পাহাৰ, তো সেইখনত যাই আছোঁ। জুম কৰি অলপ দেখাই দিম। তো এইটোত যাই আছোঁ আমি। তো এতিয়া বলক দেখাই দিয়া আমাৰ অলপ ৰাইজবিলাক। হয়, এইখন সেউজীয়া পথাৰ একদম দেখিবলৈ মানে প্ৰথম আমি এইটো ওচৰৰ পাহাৰটা যাম, তাৰপিছত দূৰৰ পাহাৰটা যাম। যদি পাৰোঁ সময় থাকে দূৰৰ পাহাৰটাত যাম আৰু। এইবাৰ আমি আগমন কৰিলোঁ। চাইকেল বহুত দিন মূৰত চলাই আছোঁ আমি। জীৱনৰ KTM এইটো চলাই আছে। আমি আমাক চাক মান আছাক, কিন্তু আমাৰ চাইকেলটাক চাই কিন্তু মানুহে ৰে। তো এতিয়া আমি যাই আছোঁ। এটা ল'লোঁ আৰু অলপ চলপ কাটি কৰিবৰ কাৰণে সৰু সৰু দেখা পাব আৰু লগত অলপ চলপ, বেছিটো দেখা নাযাব আৰু। তো এদি গৈ 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 মানে এটা ৰাউণ্ড মাৰিব লাগিব, তাৰ পাছতে আমি যাই পাম। তো আহি আছোঁ আমি। তো পাহাৰীয়া বোলে একা বেকা বাটেৰে বোলে যাব লাগে। তো সেইকাৰণে যাই আছোঁ আৰু পাইছোঁ আৰু। তো এখন স্কুল আমি কিন্তু 40 গিয়াৰত যাই আছোঁ দেই। তো স্পীডখন আমি দেখাই আছোঁ, কিমান স্পীডত যাই আছোঁ। আহি পালোঁ আৰু এইখন পাহাৰ। হুলস্থুল কৰ অলপ গাইছ। যিহে থাকি নাপায়। এইখন আহি পালোঁ আমি পাহাৰ। বহুত দূৰ আগমন কৰি আছোঁ। কিমান দূৰ আগমন? নিশ্চয় আপোনালোকক ভাল লাগিব ভিডিঅ'গিলা চাই না, আৰু নতুন নতুন ভিডিঅ' পায়ে থাকব। ভিডিঅ'খন চাই কিনে ছাবস্ক্ৰাইব আৰু লগতে লাইক বেল আইকনটো বজাই দিব। তো এতিয়া পাহাৰখন আহি পালোঁ। ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, এই কথা নুশুনিব আৰু। বেল আইকনটো নবজালে আপোনালোকে কেনেকৈ মোৰ ভিডিঅ'টো পাব আগত? এইটো মিছা এটা বজাব। ভিডিঅ'খন যদি চাব খোজে তেনেহ'লে বেল আইকনখন বজাবই লাগিব। বহুত দূৰ। তো এইখন এখন ডাউন আছে। ডাউনখন উঠিয়ে আমি আমাৰ ফাটি যাই আছে একদম। ডাউনখন উঠিয়ে আমি ইফালে পাহাৰখন পাই যাম। আৰু ইখন পাইছোঁ নুম্বা লাগে নেকি আৰু ইমান বহুত। তো এতিয়া বোলে নুম্বা লাগে আৰু আগত এটা বহুত ডাঙৰ ঝৰা আছে, তো আমি তাতে যাম। তো এয়া ডাউনখন বহুত উচ্চতো। এইখন তামোল বাৰী। তো গাইছ, এইটো আমাৰ আহি পালোঁ আমি কমলা বাগানৰ গেট। এইটো আমাৰ সন্মুখত ওলালোঁ আৰু গ'লে কমলা বাগান যায়। তো এইবাৰ আমি জোৰে 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 চিলাই। তো আমি এইবাৰ ফাইনেলি মানে কমলা বাগান আহি পালোঁ। আৰু তাৰ আগতে মানে দোকানত অলপ জিৰাই কিবা কিনি ল'লোঁ, খাব লাগিব দুপৰবেলা। আজি আমাৰ KTM লৈ ওলাইছোঁ আৰু চাইকেলত ব্ৰেকো নাই আমাৰ। এই হৰি নুম্ব লাগে নেকি আৰু বোলে উঠাব নোৱাৰে, নামিব লাগে। তো গাইছ, আমি ফাইনেলি কমলা বাগান আহি পালোঁ। তো এয়া হ'ল কমলা বাগান। কমলা গাছ নাই, ভুগি গৈছে। একদম ফুল পিকআপত যাম। তো ফাইনেলি এইখন বাগান কমলা বাগান বুলি কয়। ফাইনেলি ভাই আমি আহি পৰিলোঁ আৰু বেলেগো নাই, কি হয় আগৰ ফালে চাই থাকা।
এইটো জেগাত এটা আগতে ভিডিঅ' বনাইছিলোঁ মানে এনেই এলবাম বনাইছিলোঁ তো এতিয়া আমি আসল জায়গালৈ যাম কি তো এয়া কমলা বাগানৰ দৃশ্য পুখুৰী কমলা বাগান তো এইখন কমপ্লিটভাৱে মানে এটা পাৰ্কত বনা হ'ব তো আপোনালোকে আহিব আৰু চাবৰ কাৰণে তো ফাইনালি আমি আহি পালোঁ কমলা বাগানখন তো গাইজ এইখন আমাৰ চাইকেল থোৱা গ্ৰেছ তো ইয়াত চাইকেলখন থৈ পেলাই ওপৰলৈ যাব লাগিব আৰু তো তাৰ কাৰণে আমি চাইকেলখন থৈ আছোঁ চাইকেলখন যে ক'ত থ'ল আহি আছে পুৰা জীৱন এবাৰ আহি আছে আৰু আৰম্ভ কৰিছোঁ দেখি লোৱা বহুত ওপৰ ঠাইলৈ যাব লাগিব আৰু আমাক বহুত কষ্ট এইটো পুৰা বহুত ডাঙৰ ডাঙৰ হিল আছে গাইজ ইতিমধ্যে চাই আছে আমাৰ এতিয়া তো আমি অলপ চলপ মানে মোৰ ফ্ৰেণ্ডো এটা ভিডিঅ' বনাই দিব লাগে তো বনাই আছোঁ আৰু তো সেইটোও ব্লগত দেখা পাব অলপ চলপ তো তাতে চাই আছে এইটো অলপ এটা কিবা জাগীয়া পেণ্ট থৈ দিছে চাই লোৱা এইটো এটা পেণ্ট থৈ দিছে তো মানে এটা বহুতে গা ধুব আহে তো পেণ্ট টেণ্ট থৈ যায় আৰু তো নৰ্মেল কথা একো নহয় তো আমি আৰু আগু পিনে চাম আৰু অ'কে তো চাই লোৱা এইখিনি তো বহুত দূৰলৈকে যাম আৰু আমি যিমান দূৰলৈকে পাৰোঁ আৰু সময় কম আমাৰ আজিয়ে দুটা ভিডিঅ' কমপ্লিট কৰিব লাগে এটা হ'ল ব্লগ এণ্ড আপোনালোকৰ কাৰণে এটা এণ্টাৰটেইনমেণ্ট তো আমাৰ এই পূৰা ভাগৰ লাগি গৈছে ভিডিঅ' বনাওঁতে তো অলপ বাট চাই আছে অলপ জিৰাই আছে জিৰণি লৈ আছে তো এতিয়া মই মানে মোৰ ব্লগ আপোনালোকৰ কাৰণে ব্লগ এটা কমপ্লিট কৰি আছোঁ তো এতিয়া চাই লওঁ জৰা পানী নেক্সট ভিডিঅ'ত আৰু এটা শ্বুটিং হ'ব মোৰ বন্ধুটোৰ চেনেলত তো সেইটোত মানে কি এটা বাবাজীৰ এটা ছং আছে তো সেইটো কমপ্লিট কৰিম আৰু ভাবি আছোঁ তো অতি সোনকালে পাৰিলে কৰি ল'ম টেনশ্যন নল'ব তো চাৰিওফালে দৃশ্যটো চাই লোৱা তোমালোকে অ'কে তো গাইজ ফাইনেলি আমি আহি পৰিছোঁ আৰু বহুত দূৰলৈকে তো পিছফালে বহুত দেখা পালে আপোনালোকে কিমান দূৰলৈকে আহিলোঁ আৰু তো বৰ্তমান এখন আগৰফালে যাম আৰু ওপৰফালে তো চাই লোৱা আৰু কিমান আগবঢ়াব পাৰোঁ তো বহুত ভাগৰ লাগি গৈছে ইয়াতে বাট চালোঁ অলপ জিৰালোঁ অলপ তো এই অলপ পিছফালে আছিল আৰু তো এই জিৰাল মস্ত আৰু ওৱান টাইমটো জানেই কি হৈছে প্ৰব্লেম আমাৰ তো সেইটো অলপ কৰিলোঁ চাই লোৱা আপোনালোকে কৰে না নাই কৰে সেনেকৈ তো আমাক জনাই দিব নিশ্চয় তো বৰ্তমান বেগটো বহুত ভাৰী লাগি আছে তো যাম আৰু আগৰ পিনে তো চাই লোৱা তো আমাৰ ব্লগ কৰি আছে এও দুজনে মিলি কৰি আছে আৰু নহয় শ্বুট কৰি আছোঁ ব্লগ বনাই আছে আৰু মই বনাই আছোঁ ভিডিঅ' তো ওপৰলৈ আৰু যাওঁ দেখোঁ কেনেকুৱা হয় কৰি আছোঁ আৰু চালে ভাল লাগিলে কমেণ্ট লাইক এণ্ড শ্বেয়াৰ অ'কে আমি হাম লোক নিকালে অ'কে এখন আমি দুইজনে মানে ওলালোঁ আৰু দেখা পালে এইটো বটগাছ নহয়তো বটগাছ নহয়তো এইটো না তো চলক ব্লগ এখন আগৰ ফালে যাম এখন অলপ আপোনালোকক বহুত ভিডিঅ' মিছ কৰালোঁ তো বৰ্তমান অলপ দেখাম আৰু অ'কে তো নৰতুম আগত যাব নেকি তুমি চাওক এইখিনি ডিফাৰেঞ্চ আছে তো এইখিনি জাম কৰি যাব লাগিব এইটো পাথৰৰ অ'কে তো মই ট্ৰাই কৰিম জাম কৰা পৰি গ'লে ভাই যে কি হ'ব আহি পাৰিলোঁ ভাই আহি বৰ্তমান এইও আহিব দেখি লোৱা কিমান ডিফাৰেঞ্চ হয় তো তোমালোকক দেখাবৰ কাৰণে বহুত কষ্ট কৰি আছোঁ আৰু চাই লোৱা তো নিউ প্লেচ হয় এইটো নিউ প্লেচ তোমালোকৰ কাৰণে নিউ প্লেচ হ'ব কিন্তু আমালোকৰ কাৰণেতো ভাই পুৰণা প্লেচে হয় তো ইমান এইগিলা ডাঙৰ ডাঙৰ পাথৰৰ উঠবা লাগিব আৰু তো চাওক ব্লক আগৰ ফালে ৰাওনা কৰোঁ আৰু যাবলৈ কোনফালে উঠিম আৰু আমাৰ এতিয়া জীৱন উঠিব চাওক কেনেকুৱা কৰি উঠে কোন পিনে ইমানে খৰচ দিব জেগা পোৱা নাই তো উঠিছে তো গাইজ মাত্ৰ উঠি পালোঁ আৰু এইখিনি ঠাইত তো আগু মানে আৰু যাব লাগিব চাই লোৱা তুমি তো কেমেৰাটা মোৰ হাতত দি দিয়া তুমি আহি লোৱা তো ফাইনেলি তুমি যাওক সিপিনে মই যাই আছোঁ তাই উঠি ল'ব অ'কে তো মই ইফালে গ'লোঁ আৰু যাওক
গাইছ মই উঠিম আৰু কিবাকে তো ফাইনেলি আমি ওপৰলৈ আহিলো তো আৰু যাব আছে তো গাইছ ফাইনেলি আৰু এটা খবৰ আছে কি কম মানে হিন্দী ওলাইবা খোজে তাৰ কাৰণে আমি অসমীয়া কম তো হিন্দী ওলাইব খোজে তো এইপিনে আৰটো পাহাৰ আছে তো সিটো পাহাৰকে ভৈৰৱ পাহাৰ বুলি কয় তো আমি আজিকালি বহুত ইম্প্ৰুভ হৈ গৈছে অসম আজিকালি ইম্প্ৰুভ বহুত হৈ গৈছে টেনচন ল'ব নালাগে এছামিজ বেংগলী হিন্দী এণ্ড ইংলিছ অল লেংগুৱেজত পাই যাব টেনচন নল'ব তো নেক্সট টাইম ভৈৰৱ পাহাৰ তো নেক্সট টাইম ভৈৰৱ পাহাৰ যাম ভৈৰৱ পাহাৰ বুলি কয় তো ভৈৰৱ পাহাৰৰ ঠিক ওপৰলৈ মানে এটা শিৱৰ মন্দিৰ আছে আৰু 3খন পাহাৰ চেৰাই যাব লাগে ভৈৰৱ মন্দিৰ যাবলৈ হ'লে তো আমি নেক্সটত সিটো দেখাম আমি তো আজি ইটো জাষ্ট কমলা বাগান বুলি কয় শংকৰখোলা কমলা বাগান বুলি তো আমি আজি শংকৰখোলা কমলা বাগানটো দেখাই আছো তো নেক্সট টাইম ভৈৰৱ মন্দিৰ দেখাবলৈ চেষ্টা কৰিম তো গাইজ আপোনালোকৰ যদি মৰম চেনে ভাল পোৱা ছাবস্ক্ৰাইব এণ্ড লাইক আৰু কমেণ্টত জনাব কিমান ভাল লাগে তো আমি এইহে নেক্সটত আমি সক্ষম হ'ম দেখাবলৈ মানে আমাক ভাল লাগিব ছাবস্ক্ৰাইব আৰু লাইক পালে আমি জানিম যে আমাক বহুতে ছাবস্ক্ৰাইব কৰিছে লাইক কৰিছে বহুতে ছাপোৰ্ট দিছে তো আমি তাৰ কাৰণে ভৈৰৱ পাহাৰখন আমি নিশ্চয় দেখাম আৰু ভৈৰৱ মন্দিৰলৈ দেখাম গাইজ ইতিমধ্যে আমি গা ধুৱা ওলাইছিলো নহয় চৰি তো এই আমাৰ গা ধুব আৰু আমি প্ৰথম তলত গা ধুম মানে ওপৰৰ পানীতে লেতেৰা হৈ গ'লে তলত মানে বেয়া হৈ যাব নাই তো প্ৰথম তলত গা ধুম প্ৰথম এই যাব আমাৰ তো নেক্সট মোক দেখাই আছো আৰু তো আমাৰ জীৱনৰ হৈ যাব আৰু এই জীৱন যাব বডিটো বহুত ইছে নে হ'ব দে আৰু তো তলত যাম আৰু এইখিনিতে তো তলত যাই আছো তো মানে জীৱন যাই আছে আমাৰ জীৱন ইতিমধ্যে আহি গ'ল সিহঁতে গা ধুব আৰু বহুত পিছল ভাই বুলি কৈছে ভাল লাগিছে বোলে পিছল কোৱা নাই ভাল লাগিছে বুলি কল তো এইবাৰ ই গা ধুব তো গাইজ এইবাৰ মই যাম তো মানে কি কম মানে জীৱনৰ কৰি মানে মোৰ স্বাস্থ্যটো ভালতো সেইকাৰণে আৰু চাইডে হাৰা ওলাইছে দি এটা তো মানে আমি এতিয়া আহি আছো মানে অলপ ঠাণ্ডা লাগে ঠাণ্ডা গৰমৰ দিন ভাই তো গা ধুৱাটো লাগিবই আৰু তো ইতিমধ্যে আমি গা ধুই আছো দেখাই পাই আছে পানীত তো অকণমান জিৰাব আৰু ইয়াৰ ভিডিঅ'টো দেখাই দিম গা ধুৱাটো ইয়াৰ ষ্টাইলটা তো মোৰতো ষ্টাইল এইটোৱে আৰু এইটো পানীত এইটো ষ্টাইল কৰিব লাগিব আৰু একো উপায় নাই আৰু কিয় পানী যিহেতু এখন বৰ্তমান কম তো মানে কি কবি যোনটো মানে পাহাৰৰ নিজৰা সেইটো পোৱা নাই তো তাৰ কাৰণে আমি এংকা পানীতে গা ধুব লগা হৈছে মানে 1 কমৰ পানী হয়তো বেছি নহয় 1 কমৰ পানী হয় চা মোৰ 1 কমৰ হয় তো আমাৰ জীৱনৰ ক'ব পৰা নাই তাত কিমান সি মানে পাৰত থিয় হৈ আছে তো সেইকাৰণে তাৰিখিনি আৰু মই মানে পানীৰ নামছো তো বলক আমি গা ধুই লওঁ তাৰপিছত ভিডিঅ'টো দেখাই ল'ম কমপ্লিটভাৱে তো গাইজ ইতিমধ্যে গা ধোৱা হৈ গ'ল আমাৰ তো অলপ ডান্স কৰিলোঁ ফূৰ্তি এটা কৰিলোঁ তো বৰ্তমান আগৰফালে এখন ওলাম তো চাই থাকক আৰু নেক্সট ভিডিঅ'ত আমাৰ এইটো ডিছক্ৰিপশ্যন লিংক পাই যাব মোৰ এটা লগ আছে লগৰ এটা ডান্স ভিডিঅ' বনাই লৈছোঁ এটা মানে নৰ্মেল চাই কিনে ভাল লাগিলে কমেণ্ট কৰিব আৰু যে নহয় আৰু লাগিব বুলি তো আৰু দিয়ে থাকিম টেনশ্যন নল'ব ओके तो गाइस अभी उतरने का बारी है हम लोग का क्योंकि उतरने के बहुत मुश्किल लगता है भाई बहुत कष्ट হয় ভাই কি কৰিম উপায় নাই আৰু তোমালোকক দেখাব লাগে নে আৰু নতুন নতুন প্লেস তাতে আমাৰ আৰু গা ধুই আছে নতুন চেনেল এটা ব্লগ হাই কৰি দিয়া ভাই গাইস যেতে হিরে বই
বৈ আহে নিজৰাৰ পানী তাকে জীৱনে বহতলত ভৰাই গৈ বৰ্ডলৈ আহিলো এখন আমি ৰাস্তা পালো আৰু যাম আৰু তো এইখিনি শেষ পালো আৰু তো আমাৰ নেক্সট ভিডিঅ' বনাব লাগিব আৰু সময় বহুত কম আছে তেনেহ'লে অলপ